নমস্কাৰ এছামিজ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি মই এটি নতুন ৰেচিপি লৈ আপোনালোকৰ কাষ চাপিছোঁ। যদি ৰেচিপিটো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই বনাবলৈ ওলাইছোঁ পঠা মাংসৰ আঞ্জা। তো বলক ৰেচিপিটোৰ মাজলৈকে যাওঁ। পঠা মাংস 300 গ্ৰাম লৈছোঁ। তাৰ পাছত লৈছোঁ মাহপাত 2টা, কেঁচা জলকীয়া, শুকান জলকীয়া, ধনিয়া গুড়ি, নহৰু, আদা, জালুক, জিৰা গুড়ি আৰু গৰম মছলাৰ মই পেকেট ইউজ কৰিছোঁ। পিঁয়াজ লৈছোঁ 200 গ্ৰাম, আলু লৈছোঁ 2টা। এতিয়া আমি আদা, নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু অলপ পিঁয়াজ ল'ম। সেইখিনি আমি মিক্সিত পিচি ল'ম। এতিয়া পেষ্টখিনি মই অলপ হালধি আৰু জিৰা গুড়ি অলপ দিম। আৰু ধনিয়া গুড়িখিনিও দি দিম। কেৰাহীটো গৰম হ'বলৈ গেছত বহুৱাই দিছোঁ। গৰম হোৱাৰ পিছত আমি ইয়াত মিঠাতেল দিম অলপ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত মাহপাত 2টা দিম, জলকীয়া এটা দিম আৰু অলপ পাঁচফোৰণ দিম। এইখিনি লাৰি দিয়াৰ পিছত মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এতিয়া ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই ইয়াত মাংসখিনি এড কৰি দিম। আৰু এতিয়া ইয়াত আমি নিমখ অলপ দি দিম। এইখিনি ভাজি লৈ মই এতিয়া ইয়াত ঢাকনিখন মাৰি দিম আৰু গেছটো ল' ফ্লেমত ৰাখিম। এতিয়া ঢাকনিখন উঠাই দিম। তাৰপিছত এইখিনি আকৌ ভাজিম অলপ। মাংসখিনি ভাজি লোৱাৰ পিছত আমি এতিয়া এই পেষ্টখিনি ইয়াত দি দিম আৰু ভালদৰে লাৰিম। এতিয়া মই ইয়াত আলুখিনি এড কৰি দিম আৰু ভালদৰে ভাজি ল'ম।
মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াত পানী দিম। মাংসৰ আঞ্জাখিনিত মই এতিয়া এচামুচ চেনি দিম। চেনি দিলে আঞ্জাৰ কালাৰটো উঠে আৰু মাংসখিনি সিজি যায়। এতিয়া মই 2 এটুকুৰামান আলু পিটিকি দিম ইয়াত। আঞ্জাখিনি হোৱাৰ পিছত মই এতিয়া ইয়াত গৰম মছলাখিনি দি দিম। আৰু আমাৰ এয়া পঠা মাংসৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। এয়া চাওক পঠা মাংসৰ আঞ্জা।